শাৰীৰিকভাৱে সক্ষম এগৰাকী যুৱতীৰ অসাধাৰণ প্ৰতিভা। আগবাঢ়ি যোৱাৰ দুৰ্বাৰ হেঁপাহ ধনশিৰি মহকুমাৰ বাৰঘৰীয়া গাঁৱৰ যোগময়া শইকীয়া। এই দৃশ্যলৈ মন কৰক। ঢোলৰ তালে তালে বিহু নচাত ব্যস্ত এইগৰাকী শাৰীৰিকভাৱে সক্ষম গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰ বাৰঘৰীয়াৰ যোগময়া শইকীয়া। বাৰঘৰীয়া গাঁৱৰ দীপক শইকীয়াৰ কন্যা যোগময়া শইকীয়া সৰুৰে পৰা শাৰীৰিকভাৱে সক্ষম যদিও বিহু নচাৰ লগতে গান গাই শাৰীৰিক সক্ষমতা যে জীৱনত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিছে। মুখত এমুকুৰা হাঁহি লৈ গাই গৈছে এটাৰ পিছত আনটো জনপ্ৰিয় বিহু গান। ঢোলৰ তালে তালে কঁকাল ঘূৰাই নাচিছে যোগময়া শইকীয়াই। যোগময়া সৰুপথাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষৰ ছাত্ৰী। নাচে গানে পাৰ্গত সৰল মনৰ অধিকাৰী যোগময়া শইকীয়াৰ বিচাৰিছে আপোনাৰ মোৰ আৰু সুহৃদয়মান লোকৰ আশীৰ্বাদ। আজি দেখোন ঢুলীয়া আঠুমূৰত চুৰিয়া বিহুতলি দেখা পাই কিয় হুৱাম বলিয়া হাততে ঢোলেটি চাইনো চাই থাকো কেনেকৈ কোৱা হেৰা ককাইটি। বিহু মাৰো গান চব কৰোঁ। মৰম জান মৰমন ঐ মৰম জান চেনেহৰ ঐ মৰম জান আচলৰ ধন ঐ এনে মৰম জান ঐ এৰিব লাগিলে ঐ বিহুতে নবহে মন। যদি আপোনালোকে অলপ আৰু আশীৰ্বাদ কৰে যাতে আৰু আগুৱাই যাওঁ।